গৌৰীপুৰত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ। মাটিয়াবাগ আৰু দাৰচৌকা সংযোগী মুখ্য পথছোৱাৰ দীৰ্ঘদিনে জামৰ যাতনা ভুগি আহিছিল ৰাইজে। পিছে 2023-24 বৰ্ষত অসম লোক নিৰ্মাণ বিভাগৰ মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত মাটিয়াবাগ আৰু দাৰচৌকা সংযোগী পথছোৱা 2,96,98,500 টকা ব্যয়েৰে 4 কিলোমিটাৰৰ বাবে অনুমোদন হৈছিল আৰু এই কামৰ ঠিকা লাভ কৰিছিল ঠিকাদাৰ সুমিত চৌহানে। কিন্তু পথটোৰ নিৰ্মাণ কাৰ্যক লৈ ৰাইজৰ মাজত উঠিছে এতিয়া ব্যাপক দুৰ্নীতিৰ অভিযোগ। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পথ নিৰ্মাণ হোৱা নাই প্ৰাক্কলন অনুসৰি। অতি নিম্নমানৰ পাথৰ আৰু বালি ব্যৱহাৰ কৰা হৈছে, লগতে পথছোৱাত নাই কাষৰ বাম। পথত দিয়া নাই কোনো নতুন মাটি। যোৱা কেইদিনমানৰ বৰষুণৰ ফলত পথছোৱাত ঠায়ে ঠায়ে ভাঙি চিঙি যোৱা পৰিলক্ষিত হৈছে। ইফালে ঠিকাদাৰ সুমিত চৌহানক ৰাজ্যে অভিযোগ কৰিলে আৰক্ষীৰ ভয় ভাবুকি প্ৰদান কৰাৰ দৰেও অভিযোগ উত্থাপন হৈছে। ডিমান্ড দিয়ে গেছে না সাদা মাটি ফেলা লাগে আমার লোকাল মাটিটা, তা আমার কয় মাটি নাই, তাও ঠিক আছে আমার নাল মাটিটা ফেলে আছে। নাল মাটিতে যে সাইড বমত দিয়েছে এক গালা করে ঘাস, সেদিকে না গোবর আছে, জঙ্গল আছে, একটা সভা না করে। আর এই যে মাটিগুলো ফেলাইছে, মাটিগুলো এক সপ্তাহ হয়ে গেল, কোনো লেবার লাগে না, গাড়ি পাল্টিয়ে ফেলেছে। আজকে টোটো 2টা পাল্টিয়েছে। ঠিকাদার তো আমরা জানিয়ে না, ঠিকাদার দেখাই পাই না, খালি মহড়িয়ে দেয়। আর আগের এসডিও যেটা আছিল, এসডিও বহুত কমপ্লেন করা হয়েছে, এসডিও আইছে না, সাইটতে আইছে না। তারপরে এসডিও এলা শুনিছে পাল্টিয়েছে। আজকে আমরা গেলাম অফিসত, যাওয়ার পরে এসডিও আসিল, আসির পরে দেখিয়ে কাম বন্ধ করছে। কাম বন্ধ করে দিল, কন্ট্রাক্টর ডাহায় না কাক ডাহায়, কোনো পয়া আছে আর কি। এলা কি করে তোমার কি বেশায় আমরা চাই যে রাস্তাটা কাম ভাল লাগে। আমার যেভাবে কাম হয়ে আছে এইভাবে সম্ভব নয়। কাটওয়াল ফাটি গেছে, কাম 2 নম্বরই হয়েছে। আর যেগুলো ঢালাই দিছে, ঢালাইগুলো কমপ্লিট জায়গায় জায়গায় ভাঙি দিছে, সিমেন্ট কম হয়েছে। হ্যাঁ, একদম কাম মানে বেয়া কাম হয়েছে। ব্যুরো রিপোর্ট, এনজে মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।